হাই গাইজ, মই সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এবি ক্ৰিয়েশ্যনলৈ। মই আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ মোবাইলৰ জৰিয়তে কেনেকৈ আপোনালোকে আজি 26 জুন 2019 NRCৰ এডিশ্যনেল ড্ৰাফ্ট পাব্লিছ হৈছে, সেইটো কেনেকৈ আপোনালোকৰ নিজৰটো চেক কৰিব পাৰে সেই বিষয়ে আলোচনা কৰিম। গতিকে তাৰ আগতে মই সকলোকে অনুৰোধ জনাওঁ, মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব। আৰু মোৰ নতুন নতুন ভিডিঅ'বোৰ পাবলৈ আপোনালোকে বেলখন বজাই দিব, যাতে আপোনালোকে ন'টিফিকেশ্যনখিনি পায়। এতিয়া চাওঁ হওক আমাৰ এই প্ৰতিবেদন আমি কেনেকৈ চেক কৰিব পাৰিম অনলাইনৰ জৰিয়তে। আপোনালোকৰ সেই অতিৰিক্ত খচৰাটোত নাম আহিছে নেকি চাওঁ। ইয়াৰ কাৰণে আপোনালোকে যাব লাগিব UC ব্ৰাউজাৰ নহ'লে ক্ৰম, যিকোনো এখন ছাইটত যাওক, গৈ ছাৰ্চ কৰক। গুগলত মই ছাৰ্চ কৰিছোঁ NRC আছাম। ছাৰ্চ কৰাৰ পিছত ইয়াৰ অফিচিয়েল ছাইট এটা ওলাই আহিব, এইটো আপোনালোকে চাব পাৰিব। এইটো NRC আছাম বুলি এটা ওলাইছে, মই ইয়াত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত অপশ্যন ওলাই আহিছে ক্লিক হিয়াৰ ফৰ এডিশ্যনেল ড্ৰাফ্ট এক্সক্লুশ্যন লিষ্ট ফৰ NRC। ইয়াত আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ পিছত চাব এনেকুৱা এটা পেজ ওলাই আহিছে। ইয়াত আপোনালোকে নিজৰ 21 নম্বৰৰ ARN নাম্বাৰ ইয়াত ক্লিক কৰক। তাৰপিছত আপোনালোকে এটা কাপষ্টা চাব, এই কাপষ্টাটো আপোনালোকে এণ্টাৰ কৰক। তাৰপিছত ছাৰ্চ কৰক। চাব ইয়াত লিখা আছে নান অফ দি মেম্বাৰ্ছ অফ ইয়ৰ ফেমিলি আৰ এফেক্টেড বাই দ্য এডিশ্যনেল লিষ্ট পাব্লিছড অন 26 June 2019. Their status continues to be the same as in the draft NRC published on 13 July 2018. 26/6/2019 তাৰিখে প্ৰকাশ হোৱা অতিৰিক্ত তালিকাৰ দ্বাৰা আপোনাৰ পৰিয়ালৰ কোনো সদস্য প্ৰভাৱান্বিত নহয়। তেওঁলোকৰ 30 জুলাই 2018 তাৰিখে প্ৰকাশিত খচৰা NRCৰ স্থিতি অপৰিৱৰ্তিত থাকিব বুলি ওলাইছে। গতিকে বন্ধুসকল, আপোনালোকৰ নাম ইয়াত অন্তৰ্ভুক্ত হৈছে নেকি এই বস্তুটো চাবলৈ মই আজি এটা ভিডিঅ' বনালোঁ। ইয়াত যদি আপোনালোকে উপকৃত হৈছে নিশ্চয় মোক লাইক কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা পাইছে। আৰু মোৰ নতুন নতুন ভিডিঅ' পাবলৈ মই পুনৰবাৰ কৈ আছোঁ, আপোনালোকে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটি আৰু সেই বেলখন বজাই দিব, যাতে মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনখিনি পায়। ধন্যবাদ।